নমস্কাৰ স্বাগতম জনাইছো নিউজ নেটৱৰ্ক 24 অসমৰ ষ্টুডিঅ'ত মহানালী কাৰ্বি আংলং জিলাৰ এখন অভিশপ্ত গাঁও হাওৰাঘাটৰ সামগুৰি গাঁৱৰ এখন ভগ্ন দলঙৰ প্ৰতিচ্ছবি এয়া কাৰ্বি আংলং জিলাৰ হাওৰাঘাট সমষ্টিৰ অন্তৰ্গত সামগুৰি নামৰ এখন গাঁও য'ত বছৰ ধৰি এখন ভগ্ন দলঙৰ মাজেৰে যাতায়াত কৰিব লগা হয় নিতৌ শ ৰাইজৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এই দুৰ্ভগীয়া গাঁওখনৰ প্ৰতি নাই কোনো কাণসাৰ তথা দায়িত্ব কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু বিধায়ক দৰসিং ৰংহাং ডাঙৰীয়াক গাঁওখনৰ উন্নতি সাধন আৰু বিকাশৰ বাবে কেইবাবাৰো অনুৰোধ জনোৱা হৈছিল কিন্তু হ'ব আৰু বনাই দিম বুলি সামান্য অনুভূতি আৰু মিছা আশ্বাস দিয়ে বছৰ ধৰি জিয়াটো ভুগাইছে সামগুৰিবাসী ৰাইজক বছৰ ধৰি সামগুৰিৰ সাধাৰণ ৰাইজে এই দুৰ্বল দলংখনৰ ওপৰেদি মৰণৰ কাষেদি যাতায়াত কৰি আহিছে নিতৌ এই ভগ্ন দলঙৰ ওপৰেদি চলাচল কৰিব লাগে শিশু বৃদ্ধকে ধৰি শ লোক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ তথা বিভাগীয় কৰ্তৃপক্ষই এই গাঁওখনৰ প্ৰতি চকু মেলি চোৱাৰ সুযোগ হ'বনে নাই সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় এপ্ৰিলৰ ভিতৰত দলং হ'ব লাগিব যদি নোৱাৰে কক আমি ৰাইজে 10 টকা উঠাই পেলাই আমি দলংখন বনাই দিম লাগে বাহৰ লগত বনাই দিম কিন্তু এনেকে কাৰ্বি আংলং সামগুৰিৰ পৰা মনোজ আচাৰ্যৰ সহযোগত ধনঞ্জয় নাথৰ প্ৰতিবেদন নিউজ নেটৱৰ্ক 24 অসম